আজি ৰাতিপুৱা সাৰ পালোঁ সোনকালে, কিন্তু উঠা দেৰি হ'ল। বৰষুণ পৰি আছিলে। মায়ে বৰা চাউলৰ জলপান বনাইছিলে। দৈ নাই, এয়া গাখীৰ দিয়ে খালোঁ। মাৰ কাৰণে চাহ একাপ বনাই দি অকণমান ৰাস্তাত ওলাই গ'লোঁ। বৰষুণ কিমান পৰিছে চাব লাগে। মানে বৰষুণত ভিজিব মন গৈছিলে, বাট মায়ে গালি দিলে। আকৌ ছাতি এটা লৈ কৰি ওলাই গ'লোঁ। মায়ে এম্ব্ৰইডাৰী কৰিবৰ কাৰণে ফুল এপাহ আঁকি দিব ক'লে। ঘপককৈ এনেকৈ আঁকি দিলোঁ। এম্ব্ৰইডাৰী কৰা ফুল আচলতে এনেকুৱা হয়, তেওঁলোকক বোলে সৰু ফুল আঁকি দিব লাগে, সেইকাৰণে এনেকুৱা ফুল আঁকি দিলোঁ। কাৰ্বনখন বিচাৰি ফুৰিবলৈ টান লাগিলে, আকৌ এনেকেই হেৰি কৰি আঁকিলোঁ। মায়ে এম্ব্ৰইডাৰী কৰা কাম আৰম্ভ কৰি দিলে। ফাইনেলি ফুলপাহ এনেকুৱা হ'ল। ইমান ভালকৈ নকৰিলেও হ'ব বুলি কৈছে, তো ভালেই লাগিছে। মইতো বহুত ধুনীয়া পাইছোঁ। ঘপককৈ ভাইটিয়ে আকৌ কিবা এটা আনি দিলেহি। তাৰপিছত চাইছোঁ কি চাওমিন আৰু এইটো কি মৰ্টনৰ নিচিনা কি তেতেলী আছে, তাত চামুচ এখনত এনেকৈ বেলোৱা হৈ আছে। তাকে চালোঁ। এইকেইদিন আকৌ টিউশ্যন কৰিবলৈ কৈ আছিলে, তাৰপিছত মইহে ইচ্ছা কৰা নাছিলোঁ। তাৰপিছত সি আহিলে, মায়ে বনোৱা জলপানকে তাক দিলোঁ। আজিলৈ